মুখ্যমন্ত্রীর নিজ হেলিকপ্টার হয় বন্ধু। এয়া মন্ত্ৰী মহোদয় অসমৰ আহি পাইছে জি ভি কে কি ক'ব আমাৰ ৰিয়েকশ্যনবিলাক আৰু আমাৰ এক্সাইটিংবিলাক ক'বই নোৱাৰি একদম। এবার থেকে এবার দেখো বহু ক্যামেরাত বঢ়িয়াকৈ জুম হ'ব। এইবিলাকতো চবে উঠাই আছে, এইবিলাকো উঠোৱা নাই কোনো। এইবিলাকহে লাগে। এইবিলাকতো উঠোৱা নাই কোনো। ইয়াৰলৈকে আহি গৈছে ৰে। সেলফি লওঁ নেকি হেলিকপ্টাৰৰ লগত সেলফি এটা লৈ লৈ যায়। এন্ট্ৰি আমি দেখোন নহয় নুমানা এতিয়ালৈকে তই গম পাই গলি। তো ছাৰ নামি আছে। ছাৰক নমাবৰ কাৰণে বহুত কেইজন মানুহ লাগিছে। এতিয়া চাওঁ ছাৰে নামিব এতিয়া। ভালদৰেতো দেখা পোৱা নাই, তথাপি চাওঁ চাই আছোঁ বন্ধুসকল। আমি মন্ত্ৰীৰ আশা আমাৰো আছে। ছাৰে নামিল কিন্তু মন্ত্ৰী দেখোন সিফালে ওলাল। হে ওলাটো নাচালোঁ। এইজন চিকিউৰিটি গাৰ্ড হয় আমাৰ হয় মন্ত্ৰী ডাঙৰীয়া নামি গ'ল। আমি কি কৰিম লাগি আছোঁ। কেমেৰা এটাই লওঁ, কিমান ক্লিয়াৰ আনিব পাৰোঁ। এইয়া আমাৰ পিক্স এইটো বগা বগা লগাইছে। এইটো এইটো নহয়। তই গম পাই গলি। জুম কৰি জুম লেন্স বেয়া হৈ গৈছে, তথাপি কৰি আছোঁ। আপুনি অনুভৱ কৰিছেনে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক চাবলৈ কিমান দেৰিৰ পৰা বাট চাই আছিলোঁ, কেনেকৈ বাট চাইছিলোঁ। হয় আমি খোজকাঢ়ি অ'তে ত'তে গৈছিলোঁ। কিমান টাইম লাগিল খোজকাঢ়োতে। মই ভিডিঅ'টো ফাষ্ট কৰি দিছোঁ যাতে আপোনালোকক বৰ নালাগে। তো চাওক আমাৰ যিটো মঞ্চ আছিল সভা মঞ্চটো গোটেইকেইটা ৰাউণ্ড লাভান্বিত হ'ব। মই সেইভাবে আশা রাখি। आज तुमनी के हमने की बोलबो এখন हमने बोले के भाषा ही नहीं थे। इतना सुंदर समाज है, श्रृंखलाबद्ध समाज है। भगवान बहुत दयालु আছে। বৃহত্তৰ অসমীয়া জাতিক ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায় কৰিব।
পৰিশ্ৰম কৰিম সিমানেই সফল দাদা হ'ম। বাইদেউসকল ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। সহায় সহযোগিতাৰ হাত আগুৱাই ৰাখ। মই সুৰেশ শৰ্মা আপোনালোকক ল'ব বিচাৰিছোঁ।